এইফালে আমাৰ আলহী আহিছে দেই যোৰহাটৰ পৰা। হেপী হেপী ভাইটি ভণ্টি আহা বাবু। আজি ফাৰ্ষ্ট টাইম আহিছে ন আমাৰ ঘৰত। হেপীটো ডাঙৰ হৈ গ'ল। অঁ ডিগবৈত থাকি থাকি ডাঙৰ হৈ এতিয়া আকৌ যোৰহাটত গ'ল। আহা। গুড মৰ্ণিং মৰ্ণিং মৰ্ণিং। এতিয়া আমি উঠিলোঁ। এয়া বেটাক ল'লোঁ অলপ, আদিত্য জয় ল'লোঁ অলপ, আৰু মাকে ৰেডি হৈছে এতিয়া মৰ্ণিং ৱাক কৰিবলৈ লৈ যাওঁ। আৰু মৰ্ণিং ৱাক কৰি কৰি ডিগবৈখন দেখাওঁ, যিহেতু ইহঁতে 2 বছৰৰ পাছত আহিছে, সেইটো কাৰণে খোজকাঢ়ি খোজকাঢ়ি ৰাতিপুৱাৰ পৰিৱেশটো দেখাওঁগৈ। তাকে মাকে ওলাইছে। তাৰপিছত এতিয়া যাব আলহী ওলাইছোঁ মৰ্ণিং ৱাক আমিও। কৰি আৰু এই আহি পাৰ্কত অকণমান আমি গংগতি পাৰ্কত এয়া আমাৰ হেপী এইটো বাবু। গুড মৰ্ণিং। মৰ্ণিং ৱাক কৰিব আহিছোঁ আমি। ডিগবৈখন অকণ মৰ্ণিং ৱাক কৰি দেখাইছোঁ। বহুত বছৰৰ মূৰত আহিছোঁ যিহেতু, সেই মৰ্ণিং ৱাক কৰাৰ নিচিনাকৈ আহিছোঁ। এইফালে গংগতি পাৰ্কখনৰ ওচৰত, আৰু এইফালে দেখাম আপোনালোকক ক'ত। আমি ডিগবৈলৈ আহিছোঁ। লগতে আমাৰ ইও আহিছে আৰু ময়ো আছোঁ। এতিয়া মৰ্ণিং ৱাক কৰিব আহিছিলোঁ। এয়া গুড মৰ্ণিং। যোৰহাটৰ আলহী বাবু এইফালে চোৱা। সকলোকে গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। এইফালে দেৱজনী আণ্টি ঘৰলৈ আহিলোঁ। মৰ্ণিং ৱাক কৰিব আহিলোঁ, অকণমান এইফালে ফুৰিলোহি।